আমাৰ চেনেলৰ অধিক ভিডিঅ' পাবলৈ সাবস্ক্ৰাইব বাটনটো ক্লিক কৰক লগতে ঘণ্টা বাটনটো বজাই দিয়ক ধন্যবাদ হেল্ল' ভিউৱাৰ্ছ কেনে আছে আপোনালোক আশা কৰোঁ সকলোৱে ভালে আছে বন্ধুসকল ইতিমধ্যে বিশ্বনাথৰ যি কাণ্ড হৈ গ'ল সেই কাণ্ডই সমগ্ৰ অসমৰ লগতে বিশ্বজুৰি তুলপাৰ লগাইছে তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি আন নেতাসকলে বিভিন্ন ধৰণে বিভিন্ন মন্তব্য কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আলফা নেতা জিতেন দত্ত এটা বিশেষ মন্তব্য কৰিছে তেখেতে ফেচবুকত এটা মন্তব্য কৰিছিল তেখেতে কি কৈছিল সেই সকলোবোৰ আজি আমি আমাৰ ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম আপোনালোকে চাই আছে আছামিজ ইনফোটেইনমেণ্ট ইউটিউব চেনেল আহক আগবাঢ়ো বন্ধুসকল জিতেন দত্ত যিজন প্ৰাক্তন আলফা নেতা হয় তেওঁ ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰায় এক্টিভ হৈ থাকে আৰু অসমত ঘটি থকা প্ৰতিটো ঘাট প্ৰতিঘাত আদি ঘটনাৰ ওপৰত তেখেতে নিজৰ মন্তব্য প্ৰদান কৰে বন্ধুসকল শেহতীয়াকৈ নাগৰিকত্ব বিলৰ বিৰুদ্ধে তেখেতে জঁপিয়াই পৰিছিলে আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন মাধ্যমত তেখেতে প্ৰতিবাদ কৰিছিলে তাৰ পাছতে য'ত বিশ্বনাথৰ কাণ্ড সংঘটিত য'ত এজন মুছলিম বৃদ্ধক জোৰ জবস্তি কৰি পেলাই মাংস ভক্ষণ কৰিবলৈ বাধ্য কৰা হৈছিল তেনে বিষয়টোক লৈ পেলাই জিতেন্দ্ৰই মুখ খুলিছে তেখেতৰ ফেচবুক পোষ্ট এটা দিছিল আৰু ফেচবুক পোষ্টত তেখেতে অসমত হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনাইছিল তেখেতে কয় যে গৰু মাংস গাহৰি মাংসৰ ৰাজনীতি বন্ধ কৰা উচিত আমাক অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক এই লেতেৰা ৰাজনীতিৰে অসমীয়া জাতিটোক বিশ্বৰ সন্মুখত লজ্জিত নকৰিব উল্লেখযোগ্য যে বিশ্বনাথৰ কাণ্ড ইতিমধ্যে ইণ্টাৰনেশ্যনেল মিডিয়াত স্থান পাইছে যিয়ে অসমবাসীক বিশ্বৰ মাজত লজ্জানত কৰি তুলিছে ইয়াৰ উপৰিও জিতেন দত্তই প্ৰশ্ন কৰে যে চৌকত আলী অৰ্থাৎ যিজন বৃদ্ধক এইদিনাখন অত্যাচাৰ কৰা হৈছিল সেইকেইজনক সুধিব বিচাৰিছে যে পঞ্চতাৰকা হোটেলত তেখেতসকলক গো মাংস বন্ধ কৰাৰ সাহস হ'বনে গো মাংস কেৱল মুছলিমে নাখায় বৌদ্ধ খ্ৰীষ্টান নাগাসকলো খায় তেন্তে কিয় অকল এই বৃদ্ধজনৰ ওপৰত নিকৃষ্ট ব্যৱহাৰ কৰা হ'ল ইয়াৰ পাছত তেখেতে ধৰ্মীয় সন্ত্ৰাসবাদ বন্ধ হওক বুলি পেলাই দোষীক কঠোৰ শাস্তিৰ দাবী জনায় বন্ধুসকল আপোনালোকে নিশ্চয় জানে যে গো মাংসক লৈ কেৱল মুছলমানে বাৰ বিতৰ্কৰ মাজত সোমাই পৰে কিন্তু এনে নহয় যে অকল মুছলমানে গো মাংস খায় ইয়াৰ উপৰি পঞ্চতাৰকা হোটেল তথা উত্তৰ পূৰ্বাঞ্চলৰ অসমকে বা অসম আৰু ত্ৰিপুৰাক বাদ দি প্ৰায়বোৰ ৰাজ্যতে গো মাংস চলা দেখা যায় তেনে পৰিপ্ৰেক্ষিতত অকল অসমত বা অকল মুছলমানৰ ওপৰতে কিয় গো মাংসক লৈ পেলাই নিৰ্যাতন চলোৱাই তাক লৈ এক প্ৰশ্নৰ বিষয় হৈ পৰিছে বন্ধুসকল আপোনালোকে কি ভাবে আমাক তলত কমেণ্ট কৰি জনাওক ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ